ৰত্ন আহি পাইছিলে গাড়ী পঠিয়াই দিছে নেকি দে ঠিকে আছে দে এই ময়ো একবাৰ চাব আহিলোঁ কামটো এই ৰং মিস্ত্ৰী এটা অলপ ৰং কৰি আছে ষ্টক ৰুমটো দে ঠিক আছে দে বাৰু ময়ো আছোঁ দে বাৰু আজি কিবাকে এখন হ'ল দেই দেহাটো অৱস্থা খুব বেয়া এই আৰু দেখোন লাগাই নাই অলপ অলপকৈ থাকিয়ে যায় আৰু আকৌ আহি মালিকে গালি শুক পাৰিব সেয়াক লৈয়ে দেহাটো অলপ চিধা কৰি ল'ব সেই সেইবাৰে মৰি গৈছোঁ নহ'লে কাপোৰ এখন চাওঁ আকৌ ক'ৰবাত পিনিয়ে পৰি থাকোঁ এই অলপমান চিধা হ'লেই হ'ল কামখিনিও ভালকৈ কৰিলোঁ আজি সেই মালিকহঁতেতো অলপ পইচা ল'ব লাগিব পইচাটো লৈ ব্ৰইলাৰ এটা লৈ আজি খানাটো দুটা খাব লাগিব খানাও ভাল হোৱা নাই গতিকে আজি খানাটোৱে ভালকৈ খাব লাগিব তাইক এটা ফোন কৰি মই ৰেডি কৰিব লাগিব বস্তুখিনি শুনছনি এই হেৰি আদা নহৰুখিনি অলপ ভালকৈ কাটি কুটি থৈ দিবিচোন মই যাই আছোঁ বস্তুখিনি লৈ মাংস লৈ যাম খানাটো খাব লাগিব বহুত দিন খোৱা নাই ভালকৈ ঠিক আছে হ'ব দে A few moments later. বস্তু বাৰু কি কৰি আছে ৰঙৰ মানুহটোৱে কামখিনি দি গ'ল সেইবিলাক কেনেকৈ থৈছে এই বস্তু বাহিনী থ'ব নহয় থৈছে এইবিলাক ক'ত এইবিলাক এইবিলাক কি লগাই আছে হে ক'ত গেল মানুহ ঘুমেহে আছে দেখোন আহি মাৰিয়ে ধৰি এটা ঘুমাই আছে দেখোন মই কাম কৰিছোঁ কাম এইবিলাক একো হোৱা নাহিলে লেতেৰা হৈ আছে কিবা হৈ আছে কি কাম কৰিলি কাম কৰিছোঁ দাদা এই কাম নেকি কাম হৈছে দাদা কামত ফাঁকি দি পেলাই কিয় চলি আছা কাম হৈছে এইবিলাক কি কাম কৰিলি হে এই চাইছোঁ এইফালে আছোঁ এইবিলাক কি লাগি আছে কাম চব কাম হৈছে একো প্ৰব্লেম নাই এইবিলাক কি লাগি আছে এইবিলাক কাম কৰিছা নেকি অলপমান কাম আছে এইখিনি মই কৰি দিম দে এইখিনি মই আজি হৈ যাব ঘুমাই থাকিব নালাগে নহয় নাই 11টা বজাতে যদি ঘুমাইছা দিনটো কি কাম কৰিবি মানে খালি খালি কৰিলো মই একেলা একেলা কাম কৰিলো সেইকাৰণে মানে অলপ বাকীখিনি সোনকালে কৰ কৰি দিম বাৰু ইয়াত টেনশ্যন নাই হেৰি নাই ঘুমাই থাকে ইমান ধুনীয়াকৈ নিজৰ বুলি কামখিনি কৰিলোঁ কিমান ধুনীয়াকৈ কৰিছোঁ কিমান লাহে লাহে কৰি পেলাই হ'লেও ভালকৈ কাম কৰি দিলোঁ তাৰপিছত এইবিলাক কৰি দিলে মই ইমান আশা কৰিলোঁ মই আজি কিমান আশা কৰিলোঁ ঘৰত ফোন কৰিলোঁ ফোন কৰি মই মাংস নিম বুলি ক'লোঁ এতিয়া মই কেনেকৈ নিম এইবিলাক মানুহ একচুৱেলি ভালেই নহয় এই দুখীয়াত দুখ কোনেও নুবুজে